চন্দ্ৰযান-৩ এক নৱ উদ্যমেৰে আৰু ন অমূল্য তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ হেঁপাহেৰে ইছৰোৱে উৎক্ষেপণ কৰিছে। চন্দ্ৰযান-৩ LVM-3ত উৎক্ষেপণ কৰা চন্দ্ৰযান-3ত থাকিব অৰ্বিটাৰ আৰু ৰোভাৰযুক্ত লেণ্ডাৰ। পৃথিৱীৰ উপবৃত্তাকাৰ কক্ষপথৰ পৰা চন্দ্ৰৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰাৰ পাছত লেণ্ডাৰটো পৃথক হ'ব। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ ইছৰোৱে বহু গুৰুত্বপূৰ্ণ উপাদানৰ উন্নীতকৰণ নিশ্চিত কৰিছে। চন্দ্ৰযান-3ৰ চন্দ্ৰপৃষ্ঠৰ এই অভিযান ভূতাত্ত্বিকভাৱে অনন্য আৰু চিৰ অন্ধকাৰ অঞ্চল দক্ষিণ মেৰুৰ আটাইতকৈ ওচৰত হ'ব। চন্দ্ৰপৃষ্ঠৰ সূক্ষ্ম ৰূপত অধ্যয়ন কৰিবলৈ ইছৰোৱে 6টা বৈজ্ঞানিক পেলড আৰু চন্দ্ৰত পৃথিৱীৰ বৈশিষ্ট্যৰ সৈতে খাপ খোৱা জীৱনৰ সংকেত সন্ধান কৰিবলৈ এটা প্ৰপালচন মডিউল সংযুক্ত কৰিছে। চন্দ্ৰযান-3 ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ইয়াৰ সফলতাই পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহটোৰ সম্পূৰ্ণৰূপে অধ্যয়ন কৰাৰ ক্ষমতা প্ৰদানেৰে আমাৰ দেশক বিশ্বৰ ভিতৰতে এক উচ্চ আসন প্ৰদান কৰিব।